অসমতো গোটেই ধুমুহা সৃষ্টি হ'ল। এই ডিচেম্বৰৰ 3 তাৰিখৰ পিছত যেতিয়া ৰিজাল্ট তেওঁলোকৰ বেয়া হ'ব, অসমতো গোটেই ধুমুহা সৃষ্টি হ'ল। এই ডিচেম্বৰৰ 3 তাৰিখৰ পিছত যেতিয়া ৰিজাল্ট তেওঁলোকৰ বেয়া হ'ব, যিখিনি গোটেই ভাৰতবৰ্ষত 5টা নিৰ্বাচন আছে, 5খন ৰাজ্যৰ, এই 5খন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল যদি বেয়া হয়, তেতিয়াতো আমাক সময় নালাগে। কোন বিজেপি, কোন কংগ্ৰেছ, কোন কি দলৰ কি আছে, গোটেই আমাৰ BTC অঞ্চলত গোটেই BPFতে আহিব আৰু লগতে আমাৰ অসমতো গোটেই ধুমুহা সৃষ্টি হ'ব। কোনোবা কংগ্ৰেছতে থাকিব, বিজেপি বুলি নামকৰণ নাথাকিব আমাৰ অসমত। এনেকে পৰিৱেশ হ'বলৈ গৈ আছে। গতিকে আমি অপেক্ষা কৰিছোঁ এই আহি থকা নিৰ্বাচনৰ ফলাফলটো কি হয়। কথাবিলাকে ইয়াত আহিছিল, তেনেকে আমি গম পাম। কাৰণ গাঁৱত সুধিবলৈ পাইছোঁ, তেওঁলোকক যিসকল ব্যক্তিয়ে ইয়াত এই সভালৈ আহিছিলে, এই সভাত অহা ব্যক্তিসকলক 300-300কৈ হাজিৰা দিছিল চাগে। তাৰ কাৰণে এই হাজিৰাটো যোনে পায়, এই হাজিৰা পোৱাকেইটাহে ইয়াত সমাগম হৈছে বুলি আমি খবৰ পাইছোঁ। হওক, তেওঁলোকৰ উদ্দেশ্য বা কি আছিল আমি নাজানো, কিন্তু ভাষণৰ পৰাই আমি শুনিবলৈ পাইছোঁ। আমাৰ সন্মানীয় পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছে, এটা কথা কৈছে, BPF দলে বোলে গাহৰি খাই, মাংস খাইহে অনুষ্ঠানবিলাক কোনোবা হয়। তো আমি মাংস খাইছোঁ বা গাহৰি খাইছোঁ, সেইটোৰ লগত কোনো কথা নাই। কিন্তু আমাৰ BPF দলে নীতি আদৰ্শ বজাই ৰাখি আমাৰ এই 32 লক্ষ মানুহক লৈ পেলাই আমাৰ BTC অঞ্চলত যিখিনি এই বিগত সময়বিলাকক আমাৰ উন্নতিৰ কাম আমি কৰিবলগীয়া দায়িত্বত আছিলে, সেইখিনি আমি কৰিছিলোঁ। তো তেওঁলোকে সবাৰ মন্ত্ৰী হৈ পেলাই, অসমৰ মন্ত্ৰী হৈ পেলাই যোৱাকালিহে যে আহিছে, তেওঁলোকে অহাটোতো ভাল কথা, প্ৰদৰ্শন কৰাটো ভাল কথা, কিন্তু তেওঁলোকে কি দিবৰ কাৰণে আহিছে আমাৰ এটা প্ৰশ্ন। ইমান বছৰ গ'ল, আমাৰতো তেনেকে অসমৰ মন্ত্ৰীবিলাক তেনেকে ঠায়ে ঠায়ে সমষ্টিবিলাকত ঘূৰি ফুৰা আমি দেখাও পোৱা নাই। কিন্তু সৌভাগ্য বুলি ক'ব লাগিব, তেওঁলোকে তেনেকে প্ৰদৰ্শন কৰি থাকিলে হয়, আমি এই 17 বছৰ বঞ্চিত হৈ থাকিব নালাগিছিলে। এতিয়া আমি ইমানখিনি জৰুৰীত অৱস্থাৰ প্ৰায় থাকি আজিৰ দিনটোত এই আমি যিবিলাক বনাইছোঁ, এইবিলাকৰ দ্বাৰাই তেওঁলোকে ক'ৰবাত ভালদৰে গাড়ী লৈ আহি পেলাই VIP হৈ পেলাই ইয়াত মিটিং কৰিবৰ কাৰণে সক্ষম হৈছে। যিমান যিখিনি দলং, যিমান যিখিনি ৰাস্তা, যিমান যিখিনি উন্নয়নমূলক কাম কাজ আমি কৰিলোঁ এই 17 বছৰত, এই উন্নয়নৰ লগত বা উন্নয়নৰ ধাৰাৰ লগতে তেওঁলোকে এতিয়া আৰু কিবা হিতালি কৰিবৰ কাৰণে অহা নিচিনাহে আমি পাইছোঁ। গতিকে আমি আশা কৰিছোঁ তেওঁলোকেও আহক, আমাৰ অহাৰ ক্ষেত্ৰত আপত্তি নাই। আহক, এই জেগাখন, এই BTCখন নিজৰ বুলি, অসমৰ বুলি উন্নতি কৰাৰ কাৰণে তেওঁলোকেও চেষ্টা লওক। সেইটো আমি আমাৰ BPF দলৰ পৰা তেখেতসকলক আমি অনুৰোধ কৰিছোঁ। আৰু অদূৰ ভৱিষ্যত মাত্ৰ তেওঁলোকে ভাষণ নাৰাখে, ইয়াত আহিল যে তেওঁলোকে কিবা এটা কৰিম বুলি প্ৰতিশ্ৰুতি ৰাইজক দি থৈ গ'ল। এই প্ৰতিশ্ৰুতি যাতে নহয়। বিগত সময়বিলাকত যেনেকৈ প্ৰমোদ বড়োৱে কৈছিল, ঘৰে ঘৰে চাকৰি দিম বুলি কৈছিল, ঠিক তেনেকৈ BJP দলৰ 2014 চনৰ পূৰ্বে যেতিয়া চৰকাৰ হোৱা নাছিল কেন্দ্ৰীয় চৰকাৰত, তেতিয়া তেওঁলোকে কৈছিল প্ৰতি বছৰতে নিবনুৱা সমস্যা 2 কোটিকে তেওঁলোকে দিম বুলি কৈছিল। এই প্ৰতিশ্ৰুতিও হৈ থাকিল। আৰু কি বুলি কয়, ব্লেক মানিক বিদেশৰ পৰাই আনি পেলাই আমাৰ ভাৰতবৰ্ষৰ যিসকল ব্যক্তি আছে, ভাৰতবাসী আছে, তেওঁলোকক এটা একাউণ্টত 15 লাখ টকাকৈ তেওঁলোকে দিম বুলি প্ৰতিশ্ৰুতি দিছিল। এইবিলাক প্ৰতিশ্ৰুতি তেওঁলোকে পূৰণ কৰক। আৰু লগতেও এনেকৈ বিভিন্ন ঠাইত আমাৰ BTCত তেওঁলোকে আহি পেলাই আমাৰ এই BTCখন উন্নতি কৰাৰ কাৰণে তেওঁলোকে চেষ্টা কৰক। আমাৰ অনুৰোধ থাকিল। এতিয়া আমাৰ এলায়েন্স কাৰো লগত নাই। এতিয়া পেপাৰ কাগজত বা মিডিয়াত, ছ'চিয়েল মিডিয়াত বা টিভিত তেনেকৈ কিছুমান ব্যক্তিসকলে তেনেকৈ ক'ব বিচাৰি আছে যে আমাৰ BPFৰ লগত BJPৰ লগত BPFে মৃত্যুটো কৰিব। আমাৰ এতিয়ালৈকে কোনো সিদ্ধান্ত হোৱা নাই, কোনো আলোচনা হোৱা নাই যে BJPৰ লগত থাকিম বা কংগ্ৰেছৰ লগত থাকিম বা অন্যান্য দলৰ লগত থাকিম। আমাৰ একো সিদ্ধান্ত নাই। আমাৰ একলা মুখ্যমন্ত্ৰী ক'লেও আমাৰ সিদ্ধান্তই হৈ আছে। এতিয়া আমি একলা চলো নেতৃত্ব আমি গৈ আছোঁ। এই BTCত 2টা লোকসভা সমষ্টি আছে, 2টা লোকসভা সমষ্টিত আমি BPF হিচাপে নিৰ্বাচনত আমি চেষ্টা কৰিম। এইখিনি সিদ্ধান্ত বেলেগ সিদ্ধান্ত নাই। অন্য এটা কথা কৈছোঁ, যিহেতু ওদালগুৰি জিলাত দুগৰাকী ব্যক্তি, এগৰাকী মন্ত্ৰী পীযুষ হাজৰিকা আৰু হিমন্ত কলিতা,
মাহত দুবাৰকৈ তেওঁলোকে পদাৰ্পণ কৰি আছে। তেওঁলোকৰ এই ক্ষেত্ৰত আপোনালোকৰ শংকা হয় নেকি? সাংগঠনিক ভিত্তিটো সফল হ'ব নেকি? তেওঁলোক উত্থান হ'ব নেকি? তেওঁলোকে ইয়াত 6জন মন্ত্ৰী নিয়োগ কৰাৰ মানে তেওঁলোকে প্ৰস্তুতি চলাই আছে। সেই মৰ্মে তেওঁলোকে ইয়াত আমাৰ BTC অঞ্চলত বিভিন্ন সেই সমস্যাবিলাকক তেওঁলোকে প্ৰদৰ্শন কৰি আছে। আমিতো ভালেই পাইছোঁ তেওঁলোকে প্ৰদৰ্শন কৰি আছে। আমাৰ সমস্যাবিলাকক তেওঁলোকে দাঙি ধৰিব পাৰিব, তেওঁলোকে মানে বুজিবলৈ সক্ষম হ'ব যে এই মানে ইয়াত প্ৰদৰ্শন কৰাৰ লগতে কেৱল ৰাজনীতি যাতে তেওঁলোকে নকৰে, ৰাজনীতিও কৰক আৰু উন্নতিও কৰক। তাৰ কাৰণে আমি তেওঁলোকক অনুৰোধ কৰিম। আৰু তেওঁলোকে অহাটো আমাৰ কাৰণে কোনো মানে ক্ষতি নহয়। আমাৰ BPM হিচাপে আছে, পূৰ্বৰ পৰাই BPM, এতিয়াও BPM, ভৱিষ্যতে BPM থাকিব। বৰঞ্চ আমাৰ লগত এই ডিচেম্বৰৰ মানে 3 তাৰিখৰ পিছত যেতিয়া ৰিজাল্ট তেওঁলোকৰ বেয়া হ'ব, যিখিনি মানে গোটেই ভাৰতবৰ্ষৰ 5টা নিৰ্বাচন আছে, 5খন ৰাজ্যৰ, এই 5খন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল যদি বেয়া হয়, তেতিয়াতো আমাক ক'বই নালাগে কোন BJP, কোন কংগ্ৰেছ, কোন কি দলৰ কি আছে। গোটেই আমাৰ BTC অঞ্চলত গোটেই BPMতে আহিব আৰু লগতে আমাৰ অসমতো গোটেই ধুমুহাৰ সৃষ্টি হ'ব। কোনোবা কংগ্ৰেছতে থাকিব, BJP বুলি নামকৰণ নাথাকিব আমাৰ হেৰিত অসমতে। এনেকৈ পৰিৱেশ হ'বলৈ গৈ আছে। গতিকে আমি অপেক্ষা কৰিছোঁ এই আহি থকা নিৰ্বাচনৰ ফলাফলটো কি হয়, তাৰ ভিত্তিতহে আমি এতিয়া ৰাজনীতিও আগুৱাই যাম এনেকৈ।